গাইজ মই গাঁৱলীয়া ছোৱালী পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। মই বৰ্তমান ভালে আছোঁ। আমাৰ ইয়াত মনসা পূজা আছে, আজি মনসা পূজা চলি আছে বৰ্তমান, গতিকে তাত আমি যাম। মই যাম, মাইনা যাম আৰু বাহঁত যাব। মাহঁত বাৰু গৈছে, তাৰ যাম আমি চাকি জ্বলাবৰ বাবে। তাৰপিছত আপোনালোকে চাই থাকিব। সৰু অকণমান ভিডিঅ' কৰিছোঁ, যিহেতু ভয়ো লাগে বা লাজো লাগে, তাৰ বাবে অকণমান ভিডিঅ' কৰিছোঁ। সেইখিনি আপোনালোকে চাই থাকিব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব, যাতে মোৰ ভিডিঅ'টো চাই আমি আগুৱাই যাব পাৰোঁ তাৰ বাবে। গতিকে চাই থাকিব। এতিয়া আমি গৈ আছোঁ পূজাস্থলীলৈ। ভাগিনক সুধিব, চাবচোন আমি ক'ত যাম। এতিয়া গৈ আছোঁ। মামী এজনীও আছে, মামীজনীৰ লগত গৈ আছোঁ। মামী, মই, তাৰপিছত মামীৰ সৰু ল'ৰাজন, বাইদেউ, মই, ভাগিন, এনেকৈ গৈ আছোঁ। পূজাখন বহুত পুৰণি হয়। যিসকল মহিলা মন্দিৰৰ ওচৰত আছে সেইসকল মহিলাক অকণমান বাহিৰত যাব লাগে, কাৰণ আমাৰ পূজা আৰম্ভণি হৈছে। এয়া মন্দিৰত সোমালোঁ। চাকি দিবৰ কাৰণে এগছি চাকি দিওঁ। এয়া এনেকৈ ঠাই কৰি দিছে, তাত চাকি দিব পাৰে। তাৰপিছত ভাবিলোঁ ডাঙৰ চাকিবোৰ মই মেইন মন্দিৰত দিওঁ, কিন্তু মেইন মন্দিৰত যাবলৈ নিদিলে, কাৰণ আমাৰ বহুত দেৰি হৈ গ'ল। ওচৰতে ককা এজন আছিলে, ককাজনৰ হাতত মই চাকি গছি দিম বুলি ভাবিছোঁ। চাওঁ বাৰু কি হয়, আপোনালোকে চাই থাকক। এয়া পানী তুলিবলৈ যাব আৰম্ভ কৰিছে, আয়তীসকলে যাব। গৈ আছে বৰ্তমান, বেছি মানুহ নাই, কাৰণ চবেই সকলো ব্যস্ত হৈছে, তাৰ বাবে যিখিনি আছে সেইখিনিয়ে যাব। আৰু ইয়াতে এনেকৈ চাকি জ্বলাই আছোঁ। এয়া ভাবিছোঁ এই ককাজনৰ ওচৰত দিম, কিন্তু চাওঁ ককাজন তেতিয়ালৈ থাকে নে নাথাকে। ভিতৰত দিব পাৰিলে মনটো ভাল লাগে, কাৰণ ভগৱান বাৰু সকলোতে থাকে। কলপাতখনৰ ওপৰত লৈ চাওঁ কি হয় বাৰু। ককাজনৰ ওচৰত যাওঁ, দিয়ে নে নিদিয়ে। এনেকৈ দি দিলোঁ। তাৰপিছত ধুনীয়া, বহুত ভাল লাগে। পূজাখন বহুত পুৰণি হয়। এয়া ওচৰতে বেলগছ আছে, তাৰ ওচৰতো দি দিলোঁ। এনেও দিওঁ বাৰু মন্দিৰত, মনসা মন্দিৰৰ ওচৰত গ'লে তাৰ বেলৰ ওচৰত দিওঁ বাৰু। এনেকৈ ৰেডি কৰি লওঁ চাকি দুগছি। এগছি মাইনা জ্বলাই দিব আৰু এগছি মই জ্বলাই দিম। মানুহ দেখিছেনে বাৰু? এবাৰ অকণমান মানুহ কম, যিহেতু বানপানী গ'ল। তাৰপিছত দুইবাৰ হোৱা নাই লকডাউনৰ কাৰণে পূজাখন। তাৰপিছত এইবাৰ হৈছে বাৰু, তথাপিও মানুহ অলপ কম যদিও বেছিও কম নহয়, তথাপিও ভাল লাগিছে মনটোত, কাৰণ দুবাৰৰ পিছত এইবাৰ পাইছোঁ পূজাখন। বহুত ভাল লাগে বছৰ। আমাৰ মানুহখিনি বহুত আগ্ৰহেৰে বাট চাই থাকে সেই পূজাখনলৈ, কাৰণ যিহেতু বহুত পুৰণি, তাৰ বাবে মানুহে ভাল পায় আৰু সকলোকে ভালে ৰাখক তেওঁ। এতিয়া মাইনা জ্বলাই আছে চাকি। ওচৰতে বা আছে, ভাগিনজনী বাৰু ক'ত বা গ'ল। তাই দোকানে চাই আছে বাৰু। আইচক্ৰীম খাবলৈ বহুত মন কৰি আছে, তাৰ বাবে তাই এয়া ভাগিনজনীয়ে ধূপ জ্বলাই দিবলৈ ধৰিছে। থিয় দি চায়ে আছে, চাই ভাল লাগিছে। তাৰপিছত এয়া দেখিছে, এইখিনিত ইয়াতে বলি হয় বাৰু। এনেই বাঁহেৰে আৱৰি দিছে। এতিয়া আমি সেইফালেদি যাব লাগিব। তাত ফুট দি আছে আৰু নিৰ্মালি দি আছে, তাৰ বাবে আমি লাইন পাতিব লাগিব। ঘৰৰ ওচৰৰে হ'লেও কোনো হেৰি নাই ন, যিহেতু লাইনটো ধৰিবই লাগিব। এতিয়া আমি লাইনত বিজি। এতিয়া এইবিলাক দেখিছেনে, পূজাৰ আগৰ দিনতে মানুহে ঠগিবিলাক দি দিয়ে, বহুত
বা অন্নপ্ৰসাদবিলাক কণী এইবিলাক আগা দিনতে দি দিয়ে এনেকৈ থৈ দিয়ে আৰু যেতিয়া পূজা শেষ হয় তেতিয়া সেই কুপন দেখাই এটা চাহৰ ব্যৱস্থা কৰা হৈছে চাহৰ দায়িত্বত শ্যামল দাস আছে সমূহ ভক্তবান ৰাইজক চাহ গ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনালে এৰি দিয়া নাই আৰু কৰিয়ে আছোঁ তাৰপিছত এয়া লাহে লাহে গৈ আছোঁ লাইনত থিয় হৈ ভালো লাগে আন্ধাৰ হৈছে যিহেতু বতৰটো সেই সময়ত অকণমান বেয়া আছিলে তাৰ বাবে পিকচাৰটো ইমান ভাল নহ'ল এয়া মই ফুট লৈ ল'লোঁ বা মাইনাই লৈ আছে ওচৰতে মামা এজন আছিলে তাৰপিছত মামাজনক ক'লোঁ অকণমান ৰেকৰ্ডিং কৰি দিবলৈ তেখেত যিহেতু ভিতৰত আছিলে তাৰপিছত অকণমান ৰেকৰ্ডিং কৰি দিলে ৰেকৰ্ডিং কৰি দিলে এয়া এইটো মন্দিৰটো হয় মেইন মন্দিৰটো যিহেতু মেইন মন্দিৰত বেছি ভিডিঅ' কৰিব নিদিয়ে তাৰ বাবে কৰা নাই বাৰু হ'লে অকণমান ঘূৰাই দিছে আৰু মোবাইলটো এয়া আমাৰ ভাইটিহঁতে টোপোলা খুলি আছে মানে পূজাৰ দিনাখনো কোনোবাই দিয়ে ন আগৰ দিনা দিব নোৱাৰিলে তাৰপিছত পূজাৰ দিনা দি দিয়ে তাৰপিছত ইহঁতে এই টোপোলাবিলাক খুলি আছে ভিডিঅ' কৰাৰ কাৰণে সিহঁতে কামত বহুত ব্যস্ত দেখাইছে আৰু বহুত বিজি হৈ আছে আৰু এয়া থপি লাগি আছে এইফালে টিঙত সেই তেল ভৰাই আছে মানে তেলৰ পেকেটবোৰ তেনেকৈ খুলি ইয়াত টিংটো থৈ দিয়ে বাৰু ইয়াতে ঠগি দিয়ে কুপন কাটে এনেকৈ মানুহবিলাকে বহি আছে বাৰু চকী দিছে পৰিৱেশটো ধুনীয়া হয় ভাল লাগে পৰিৱেশটো এতিয়া আমি আহিবলৈ আৰম্ভ কৰিছোঁ ঘৰৰ ফালে বহুত ৰ'দ দিছে যোৱাৰ পৰত কিন্তু বতৰটো অলপ ৰ'দটো কম আছিলে কিন্তু আহিবৰ টাইমত পুৰা ৰ'দ দিছে আৰু তাৰপিছত আহি গ'লোঁ আমাৰ ওচৰতে শিৱ মন্দিৰটোত ভাবিছোঁ যিহেতু সোমবাৰ হয় প্ৰথম সোমবাৰ এগছি চাকি জ্বলাই দিওঁ তাৰ বাবে চাকি গছি জ্বলাই দিওঁ এনেকৈ মাইনাই চাকি জ্বলাই দি আছে মই বাৰু দি দিলোঁ তাৰপিছত মাইনাই দিছে তাৰপিছত ওলালোঁ এতিয়া ইয়াতে ভোগ বনাই আছে পূজাৰ ভোগ বাসন্তী মন্দিৰৰ ফিল্ডত বনোৱা হয় তাত এখন ফিল্ড আছে তাৰ ওচৰতে এইবিলাক ভোগ বনোৱা হয় আমাৰ ঘৰৰ ওচৰতে হয় সেইটো কাৰণে ভাল লাগে যে ঘৰৰ ওচৰত ইমান ডাঙৰ পূজাখন পাইছোঁ আমি সৰুৰ পৰা এতিয়া ডাঙৰ হ'লেও পায়ে আছোঁ বৰ্তমান আৰু ভৱিষ্যততো আশা আছে পাই থাকিম বুলি এয়া আলুবিলাক এনেকৈ আছে মাহী ইয়াতে আইচক্ৰীম খাই আছে বাৰু বুঢ়া আইচক্ৰীম খোৱাত ব্যস্ত মানে পূজাৰ দিনটোত সিহঁতে আইচক্ৰীম খাবৰ কাৰণে পূজাখন ভাল পায় আৰু আইচক্ৰীম খাই আছে তিনিও লগ লাগি আইচক্ৰীম খোৱাত পুৰা বিজি কাকো মাতিবৰ সময় নাই সিহঁতৰ এয়া বলি আৰম্ভ হৈছে ঘৰৰ কাৰ মানুহ ইমান টাইম দেৰি কৰে এয়া পূজাৰ ভোগ আনি আছে তেওঁৰ চৰণত দিবৰ কাৰণে পূজা ভোগ আনি আছে আমাৰ ইয়াতে মেইন আৰু পুৰা মেইন এয়া আমাক আইচক্ৰীম খোৱা দেখিছে আমাৰ এয়া ভাইটি বডি বিল্ডাৰ দেখাই আছে কিমান যে উৎপতীয়া এই ল'ৰাজন দেউতাকে যেতিয়া পুত্ৰক
তাৰপিছত মোক চিনাকি কৰাই দিছে বৰদেউতাকে সঁচাই ইয়াত আৱেগিক মুহূৰ্ত পূজা কমিটি দুবক কামৰূপ অসম স্থাপিত 1923 চন 2022 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত দশম স্থানপ্ৰাপ্ত শ্ৰী বেদান্ত শৰ্মালৈ অভিনন্দন পত্ৰ স্নেহ বাজুনিছো তোমাৰ সাফল্যৰ বাবে আমি তোমালৈ অকৃত্ৰিম মৰম আৰু স্নেহ যাচিছো এতিয়া ভোগ খাব আৰম্ভ হৈছে এনেকৈ বহি লৈছোঁ আমি চাৰো ইয়াতে ভোগ দিয়া হয় তাৰবাবে পূজাৰ ভোগটো মেইন ন গতিকে তাৰ বাবে এনেকৈ মানুহবোৰ বহি লৈছে কিন্তু মানুহবোৰে অকণমান শাৰী পাতি বহিব লাগে কিন্তু মানুহবিলাকে য'তে পায় ত'তে বহে তাৰ কাৰণে কি কৰিব আৰু উপায় নাই গৰমত চবৰে গা বেয়া তথাপিও পূজাৰ ভোগ বুলি সকলোৱে ল'ব খোজে বা খাব খোজে ন তাৰ বাবে এতিয়া দি গ'ল আমি এতিয়া ভোগ খাওঁ বহুত বহুত ভাল লাগে আৰু ভোগখিনি खत्म बाय बाय टाटा गुड बाय गया